নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিলে ডাঙৰ উপহাৰ। এতিয়াৰে পৰা 10 লাখ টকাৰ পৰিৱৰ্তে আপুনি লাভ কৰিব পাৰে 20 লাখ টকা। সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, এতিয়ালৈকে কেন্দ্ৰই মুদ্ৰা যোজনাৰ অধীনত সৰ্বোচ্চ 10 লাখ টকা ঋণ দিছিল, যিটো চৰকাৰে 20 লাখ টকালৈ বৃদ্ধি কৰিলে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে বিবৃতি, আৰু বিবৃতিটোত কোৱা হৈছে মুদ্ৰা যোজনা আঁচনিৰ মূল উদ্দেশ্য হৈছে দুখীয়াৰ হাতত ধন তুলি দিয়া। ঋণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে অধিক লোক ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব, যিয়ে প্ৰকল্পটোক নতুন গতি প্ৰদান কৰিব। উল্লেখ্য যে 25 অক্টোবৰ শুকুৰবাৰে ইয়াক লৈ জাৰি কৰা হয় বিবৃতি। যোৱা 23 জুলাইত চলিত বিত্তীয় বৰ্ষৰ বাজেটত এই কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বন্ধুসকল, ইয়াৰ অধীনত গ্ৰাহকে 20 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব, আৰু যুৱ শাখাত যিসকলে আগতে ঋণ লৈ সময়মতে পৰিশোধ কৰিছে তেওঁলোকে ইয়াত 20 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু বৰ্ধিত ধন পাবলৈ হ'লে পূৰ্বৰ ঋণ পৰিশোধৰ সংশ্লিষ্ট নথিপত্ৰ জমা দিব লাগিব। বন্ধুসকল, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা সন্দৰ্ভত আপোনালোকৰ কি মতামত আছে? অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাব। We hope this video was informative and helpful. Thanks for watching the video.